এটা বস্তা দি আমাক বানপানীৰ সময়তো আমাক সমস্যা সমাধান নকৰে। এতিয়া আপোনালোকৰ কিমান শ্ৰমিক লাগি আছে? আমি অত্যন্ত দুখিত যে ইলেকশ্যনৰ টাইমতে আহে। এইবাৰ বহুত ৰাইজে কৈছে, গোটেই গাঁৱৰ ৰাইজে কৈ আছে যে আমি ইলেকশ্যন বৰ্জন কৰিম, অহা নিৰ্বাচনত আমি ইলেকশ্যন বৰ্জন কৰিম, কোনো ৰাজনৈতিক দলক আমি ইয়াত সোমাবলৈ নিদিম। গতিকে এইখিনিয়ে কথা। আমি এই কথাখিনি আমি বিভাগ এতিয়া নলবি এই ৰাস্তাটো যে ৰাইজে কাম কৰি আছে, এইটো আচলতে কোনটো পথ হয়? ইয়াত চৰকাৰীভাৱে কোনো ব্যৱস্থা লোৱা নাই নেকি? এইটো ৰন্তিজান ভীমপুৰা মথাউৰি হয়। আপোনাৰ পুৰণা এটা মথাউৰি, যিটো ৰাস্তা এই মথাউৰিটোৱেদি প্ৰায় 8খন-9খন গাঁৱৰ ৰাইজে অহা যোৱা কৰে। হয়। আৰু এই ৰাস্তাটো আমি বিভিন্ন সময়ত মাননীয় উপায়ুক্ত মহোদয় আৰু বিভাগীয় যি কৰ্তৃপক্ষ, মাননীয় বিধায়ক সকলোকে আমি অৱগত কৰিছোঁ ৰাস্তাটো দিব লাগে বুলি, কিন্তু আজিলৈকে ইয়াত কোনো ধৰণৰ তেখেতসকলৰ কাণসাৰ নাই। আৰু ইলেকশ্যনৰ টাইমতে তেখেতসকল আহে, আৰু ইলেকশ্যনৰ টাইমত আহি ভোট লয়, তাৰপিছত আৰু গুচি যায়। এতিয়া তেওঁলোকৰ কোনো কাণসাৰ নাই। আজি আমি ৰাইজে নিজে পইচা তুলি আমি প্ৰত্যেকজন ব্যক্তিৰ পৰা আমি অৰ্থ সংগ্ৰহ কৰি আমি নিজে এতিয়া বিভিন্ন ঠাইৰ পৰা আমি শ্ৰমদান কৰি আমি বালি আনি এতিয়া ৰাস্তাটো বনাইছোঁ, য'ত আজি কেইদিনমানত আগত এটা বিৰাট ডাঙৰ এক্সিডেণ্ট হৈছে, যিটো গাড়ী গৈ ৰাস্তাৰ তলত পৰিছেগৈ, তললৈ সোমাই গৈছেগৈ, ট্ৰেক্টৰ দি আকৌ উঠাবলগীয়া হৈছে। আৰু ঠিক স্কুললৈ অহা ল'ৰা ছোৱালীৰ অৱস্থা নাই, কাপোৰ কানি সম্পূৰ্ণ বেয়া। গতিকে যোৱাকালি আমি এই ৰাস্তাটো সম্পৰ্কত আমাৰ কেইজনমান যুৱক আমাৰ স্থানীয় বিধায়ক মানৱ ডেকা মহোদয়ৰ কাষলৈ গৈছিল, কিন্তু তেখেতক লগ নাপালে। টেলিফোন কৰিছে, তেখেতে কৈছে 2025 চনতহে, 25 চনৰ ৰাস্তা হ'বই দেখোন। এইবিলাক বাক্য নেকি? ত্ৰিমূৰ্তি বুলি কয় তেখেতসকলক। আজিকালি এতিয়া বৰ্তমান লখিমপুৰত আনন্দ মিশ্ৰ ডাঙৰীয়া, তাৰপিছত সুমিত চাত্ৰাৱন ডাঙৰীয়া, মাননীয় বিধায়কজন, তেখেতসকলক ত্ৰিমূৰ্তি বুলি বিভিন্ন প্ৰচাৰ মাধ্যমত ওলাইছে। কিন্তু এই ৰাস্তাটোত তেখেতসকলে চেন গেবেল বিধায়কৰ ব্যক্তিগত ফাণ্ডৰ পৰা হওক বা আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ ফাণ্ডৰ পৰাই হওক, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা হওক, এই ৰাস্তাটোৰ কাৰণে 10 গাড়ী চেন গেবেল দিবলৈ তেখেতসকলৰ পইচা নাই নেকি? সোমাবলৈ নিদিম। গতিকে এইখিনিয়ে কথা। আমি এই কথাখিনি আমি বিভাগীয় চৰকাৰে যাতে জানে, আপোনালোকৰ জৰিয়তে যাতে জানে, আমি তাৰ বাবে আপোনালোকৰ এই ৰাস্তাটোত এতিয়া যিসকলে শ্ৰম কৰি আছে, এইটো কিবা চৰকাৰী কিবা আঁচনি আহিছে নেকি? নাই, কোনো চৰকাৰী আঁচনি বৰ্তমান ইয়াত নাই অহা। চৰকাৰে সৈতে যথেষ্ট যোগাযোগ হৈছে যদিও আমি ভাল সুফল পোৱা নাই। পৰিপ্ৰেক্ষিতত আমি গাঁৱৰ ৰাইজৰ দান অনুদানেৰে আমি ৰাস্তাটো নিৰ্মাণ কৰিছোঁ। আহোঁতে যাওঁতে গাঁৱৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। সেয়েহে আমি নিজাববীয়াকৈ নিজৰ পাৰিশ্ৰমিকৰ দ্বাৰাই আমি অকণমান দান অনুদানৰ দ্বাৰাই ৰাইজৰ আমি ৰাস্তাটো নিৰ্মাণ কৰি লৈছোঁ, যাতে ৰাইজৰ সা সুবিধা হয়। ৰাইজে নিজে ডনেশ্যন কৰিবলৈ ৰাইজৰ নিজে দান বৰঙণি দ্বাৰাই আমি কামখিনি কৰিছোঁ। তাৰমানে চৰকাৰী একো পোৱা নাই? চৰকাৰী একো দান অনুদান আমি পোৱা নাই। আচ্ছা, আপুনি কি ক'ব এইটো, ইয়াত যে এতিয়া এনেধৰণে কাম কৰি আছে ৰাইজে? আমি কালি আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ ওচৰলৈ গৈছিলোঁ। আমাৰ বিধায়ক মহোদয়ে আমাৰ প্ৰতিনিধিকেইজনক ক'লে যে আমাৰ 25 চনতহে আমি সেই মাথাউৰিটো কৰা হ'ব। এইটো আচলতে বহু ব্ৰিটিছৰ দিনা বনোৱা এটা ভীমপুৰা মাথাউৰি, 37 নং ভীমপুৰা মাথাউৰি। এই মাথাউৰিটোৰ পৰা আমাৰ প্ৰায় 25খন গাঁও সংযোগ আছে। 25খন গাঁৱৰ সংযোগৰ ৰাস্তাটোত আজি পৰ্যন্ত 100 পৰা মাটি পৰা নাই। কিন্তু গভৰ্ণমেণ্ট AGP গভৰ্ণমেণ্ট আহোঁতে 87 চনত এই মাথাউৰিটো মেৰামতি কৰিছিলে। তাৰ পাছত আমাৰ এতিয়ালৈকে কোনো বিভাগীয় কৰ্তৃপক্ষই হওক, আমাৰ প্ৰতিনিধিয়ে হওক, কোনো লোকে আজি মানৱ ডেকাদেৱ হওক, প্ৰধান বৰুৱাদেৱ হওক, এই ভোটৰ সময়ত তেখেতলোক খুব সোনকালে ঘনিষ্ঠ হিচাপে আহে, কিন্তু যেতিয়া ৰাইজৰ সমস্যা হয় তেখেতলোকক আমি দেখা পোৱা নাই। আজি ইলেকশ্যনৰ জিকাৰ পাছৰ পৰা আমি আমাৰ এই 111 নং সমষ্টিৰ বিধায়কজনক আমি চকুৰে ৰাইজে দেখা নাই। সমস্যাটো চোৱাটো বাদেই, বিধায়কজনকে আমি দেখি পোৱা নাই। তেখেতে এনেকুৱা এজন মানুহ, তেখেত আমাৰ ৰাইজে আমি ভোট দি তেখেতক নিৰ্বাচিত কৰি পঠিয়ালোঁ। তেখেতে আমাৰ সমস্যাবিলাক চাবৰ কাৰণেও দিয়াটো পাছৰ কথা, সমস্যা চাবলৈ নাহে। কিন্তু আমি এই বানপানী অঞ্চলৰ ৰাইজে আমি জীয়াতু ভুগি থাকিবলগীয়া হয়। সেইকাৰণে আমি ৰাইজে নিজে
শ্ৰমদান কৰি কিছু লোকৰ পৰা আমি ট্ৰেক্টৰত ভাড়া মাতি আনি মানে পইচা তুলি মেলি আমি ৰাস্তাটো মেৰামতি কৰিবলগীয়া হৈছে। কিন্তু এই ক্ষেত্ৰত আমি দুখেৰে কওঁ যে বিভাগীয় কৰ্তৃপক্ষ END বিভাগ থাকে, এইটো ৰাস্তা END বুলি কোৱা শুনো আমি 37 নং END ৰাজপথ ভীমপৰা মাথাউৰি। কিন্তু আজি পৰ্যন্ত ভীমপৰা END বিভাগেও হওক, আমাৰ মানে স্থানীয় বিধায়কেই হওক, ইয়াত 100 বৰা মাটি বা 100 এটা বস্তা দি আমাক বানপানীৰ সময়তো আমাক সমস্যা সমাধান নকৰে। এতিয়া আপোনালোকৰ কিমান শ্ৰমিক লাগি আছে ইয়াতে? ইয়াতে আমাৰ প্ৰায় 150 শ্ৰমিক আমাৰ ইয়াত কাম কৰি আছে ৰাতিপুৱাৰ পৰা